নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসম পুলিচ সাব ইন্সপেক্টৰ AB তথা UBৰ বাবে যিসকল বন্ধু-বান্ধৱী এপ্লাই কৰিছিলে 306টা আৰু 320টা পদৰ বাবে তেওঁলোকে পুনৰ তেওঁলোকৰ ডিটেইল সাবমিশন কৰিব লাগিব। আৰু যদি এই ডিটেইল সাবমিশন আপোনালোকে নকৰে এডমিট কাৰ্ড নাপাব, কাৰণ ইয়াতে আপোনালোকে এক্সাম চেণ্টাৰ লগতে আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যনখিনি ইনপুট কৰিব লাগিব। তো ভিডিঅ'টোত কম সময়তে গোটেইখিনি তথ্য আপোনালোকক দেখুৱাম কিদৰে কৰিব লাগিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু অসম পুলিচৰ SI এক্সামৰ বাবে এই PDF কিতাপখন আপোনালোকে কিনি ল'ব assamgkpdf.com ভিজিট কৰি, অথবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। সম্পূৰ্ণ সিলেবাছ কভাৰ হ'ব। মুঠ ৮৫০০ প্ৰশ্ন উত্তৰ ইয়াতে আপোনালোকে লাভ কৰিব। তো যোৱাকালি নোটিছখন আহিছিলে আৰু কৈছিলে যে নোটিছখনত 17 তাৰিখৰ পৰা 30 তাৰিখলৈকে আপোনালোকক সময় দিয়া হ'ব। বিশেষকৈ SI UB 306টা পোষ্ট, SI AB 320টা পোষ্ট, তাৰোপৰি 10টা পোষ্ট আছিলে এছিষ্টেণ্ট ডেপুটি কমিশ্যনাৰ চিভিল ডিফেন্স জুনিয়ৰত, যিটো DGCD NCG HG এই বিভাগটোৰ ফালৰ পৰা আহিছিলে 17/3/2020। এই তিনিওটা পদৰ বাবে যিসকলে এপ্লাই কৰিছে, যিকোনো এটাৰ বাবেও যদি কৰিছে তথাপিও আপোনালোকে এই এপ্লিকেশ্যন সাবমিশন কৰিব লাগিব। আৰু ইয়াতে চাওক, এই এক্সাম ডেটটো আমি অলৰেডি গমেই পাইছোঁ। বহুকেইটা ভিডিঅ'ত মই আপোনালোকক জনাইছোঁ যে 24 এপ্ৰিলত এক্সামটো অনুষ্ঠিত হ'ব 10 বজাৰ পৰা 12 বজাৰ ভিতৰত। তো ইয়াতে আপোনালোকে নোটিছখনো চাই ল'ব পাৰে। তো ইয়াতে দি দিছোঁ কেণ্ডিডেট ডিটেইল সাবমিট লিংক। তো ইয়াতে আপোনালোকে ক্লিক কৰিব, লগে লগে CETCELL.net SLPRB SI এনেকুৱা এই পেজটোলৈকে আপোনালোকক ৰিডাইৰেক্ট কৰা হ'ব। আৰু ইয়াতে ইনপুট কৰিব লাগিব প্ৰথমতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো, তাৰপাছত আপোনাৰ নামটো, তাৰপাছত যিটো ডেট অফ বাৰ্থ সেইটো, আৰু দেন ইয়াতে কেপচা কোডটো আপোনালোকৰ বেলেগ বেলেগ আহিব। তো ইয়াতে ৰিফ্ৰেছ মাৰি দিলে এই কেপচাটো চেঞ্জ হৈ যায়। এই কেপচাটো যেনেকৈ আছে তেনেকৈ ইয়াতে বহুৱাই ৰেজিষ্টাৰত ক্লিক কৰি দিব। তো লগে লগে আপোনালোকৰ এপ্লাই কৰা পেজটোত আপোনাৰ পাছৱৰ্ড, ফটো, আপোনাৰ ছিগনেচাৰ আৰু ইয়াতে এপ্লিকেশ্যন নাম্বাৰ, নাম, ডেট অফ বাৰ্থ এই সকলোবিলাক দেখা পাব। আৰু ইয়াতে চাওক এপ্লিকেশ্যন ফৰ্ম নিউ বুলি যি লিখি আছে এইটো ইয়াতে আমি ক্লিক কৰিব লাগিব। দেন আহিব এই এপ্লিকেশ্যন ফৰ্মখন। ইয়াতে আমি বৰ বিশেষ ইনপুট কৰিব নালাগে, বিশেষকৈ মাৰ নামটো বহুৱাব লাগিব আৰু ইয়াৰ তলতে পোষ্টকেইটা আমি চিলেক্ট কৰিব লাগে। তো আপোনালোকৰ যি ধৰণৰ কোৱালিফিকেশ্যন আছিলে, যি পোষ্টত এপ্লাই কৰিছিলে সেইটো চান্স পাব। ইয়াতে AB UB দুয়োটা প্ৰিফাৰেঞ্চ দিব পাৰিব। নেক্সট আছে ডিষ্ট্ৰিক্ট চেণ্টাৰ অফ এক্সামিনেশ্যন। এক্সাম গোটেইকেইখন জিলাত নহয় অসমৰ, তো কেইখনমান জিলাতহে হ'ব। আপোনালোকৰ যিখন জিলা ওচৰত হয় বা আপোনাৰ নিজৰ জিলাখনো হ'ব পাৰে সেইটো চিলেক্ট কৰিব লাগিব। মুঠ 14খন জিলাত হ'ব: নলবাৰী, চিৰাং, কাছাৰ, দৰং, ডিব্ৰুগড়, লখিমপুৰ, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কোকৰাঝাৰ, শিৱসাগৰ আৰু বিশ্বনাথ। তো এই 14খন জিলাত এক্সাম অনুষ্ঠিত হ'ব। তো যিখন আপোনালোকৰ নিজৰ জিলা বা ওচৰৰ জিলা সেইখন জিলা চিলেক্ট কৰি ল'ব ইয়াতে। তো নেক্সট ইয়াতে প্ৰিফাৰেঞ্চটো AB UB দিব লাগিব। তাৰপাছত আছে HSLC ক্লাছ 10ত যিখিনি মাৰ্ক পাইছে আপুনি, বা আপোনাৰ ক্লাছ 10ৰ ৰোল নম্বৰ বা কোনটো বৰ্ডৰ পৰা ক্লাছ 10 পাছ কৰিছে সেইখিনি, লগতে ক্লাছ 10ৰ মাৰ্কশ্বিটত যিটো তাৰিখ আছে আপোনালোকৰ, অৰ্থাৎ পাছ কৰা তাৰিখটো বা চাৰ্টিফিকেটৰ তাৰিখটো ইয়াতে বহুৱাব লাগিব। তো ইয়াতে অপশ্যন কেইটা আছে: নেম, ইনষ্টিটিউট, বৰ্ড বা ইউনিভাৰ্চিটি, HSLC, AHM, ছিনিয়ৰ মাদ্ৰাছা, সংস্কৃত বৰ্ড নে অন্য। তো HSLC আপোনালোকে দিব পাৰে, বিশেষকৈ বেছিভাগ কেণ্ডিডেটে। তাৰপাছত আপোনাৰ মেট্ৰিকৰ ৰোল নম্বৰটো, ৰোল আৰু নম্বৰ হয়তো বহুতৰ ডাবল হ'ব পাৰে, ৰোল এটা এক্সট্ৰাকৈ নাম্বাৰ এটা, তো ইয়াতে ধুনীয়াকৈ লিখি দিব। যিসকলৰ অকল ৰোল নম্বৰ বুলি আছে তেওঁলোকে ৰোল নম্বৰটো লিখি দিব। মাৰ্ক অফ 10 কিমান নম্বৰ পাইছে, মাৰ্ক আউট অফ, বিশেষকৈ মেট্ৰিকৰ ক্ষেত্ৰত আমি 600 নম্বৰ দেখোঁ, 600 নম্বৰ এইটো লিখি দিব। পাৰ্চেণ্টেজটো নিজে নিজে আহি যাব। তাৰপাছত ইয়াতে তাৰিখটো, কোন তাৰিখত আপোনালোকে মেট্ৰিক পাছ কৰিছে সেইটো। নেক্সট আছে ইয়াতে হায়াৰ ছেকেণ্ডেৰী HSSLC অৰ ইকুইভেলেণ্ট, অৰ্থাৎ 10+2। তো ইয়াতে আপুনি আৰ্টছ, ছায়েন্স, কমাৰ্চ নে অন্যান্য সেইটো চিলেক্ট কৰি ল'ব। ইয়াত হায়াৰ ছেকেণ্ডাৰীৰ ৰোল নম্বৰ এইখিনি বহুৱাওক, কিমান নম্বৰ পাইছে সেইটো বহুৱাওক, কিমানৰ ভিতৰত। হায়াৰ ছেকেণ্ডাৰীত আমি বিশেষকৈ দেখা পাওঁ 500 নম্বৰৰ ভিতৰত হয়। আৰু তাৰপাছত এই পাৰ্চেণ্টেজটো নিজে নিজে আহিও যাব, আৰু মাৰ্কছ এই যিটো তাৰিখ সেইটো আপোনালোকে বহুৱাই দিয়ক। নেক্সট গ্ৰেজুৱেশ্যন, আৰ্টছ, ছায়েন্স, কমাৰ্চ সেয়া ইয়াতে চিলেক্ট কৰিব পাৰিব। গুৱাহাটী ইউনিভাৰ্চিটি নে ডিব্ৰুগড় ইউনিভাৰ্চিটি নে অন্যান্য সেইটো চিলেক্ট কৰক। ৰোল নম্বৰ কিমান পাইছে, কিমানৰ ভিতৰত পাইছে, পাৰ্চেণ্টেজ নিজে নিজে আহি যাব, আৰু পাছ ডেটটো ইয়াতে লিখি দিব। পষ্ট গ্ৰেজুৱেশ্যন যদি আছে আপোনালোকৰ সেই ডিটেইলখিনিও ইয়াতে লিখি দিব। তাৰপাছতে আমি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। তো পাছৱৰ্ডটো মিনিমাম 8টা কেৰেক্টাৰ থাকিব লাগিব, আৰু এই 8টা কেৰেক্টাৰ তাৰ লগত যি ইচ্ছা আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰক, কিন্তু এই পাছৱৰ্ডটো মনত ৰাখিব, কাৰণ নেক্সট টাইম এডমিট ডাউনলোড কৰোঁতে আপোনালোকক এই পাছৱৰ্ডটোৰ প্ৰয়োজন হ'ব। তো এই পাছৱৰ্ডটো কনফাৰ্ম কৰক। নেক্সট ইয়াতে ডিক্লেৰেশ্যন অফ দ্য কেণ্ডিডেট ইয়াতে টিক কৰক, ইম্পৰ্টেণ্ট ন'টিছ এইটোত ক্লিক কৰক, তাৰপাছত ফাইনেল ছাবমিটত ক্লিক কৰি দিয়ক। তো লগে লগে ইয়াতে এই পেজটো আহিব। বিফৰ ক্লিক
অন সাবমিট বাটন ক্যান্ডিডেট শুড ভেৰিফাই দ্য এন্ট্ৰিজ মেড ইন দ্য এপ্লিকেশ্যন ফৰ্ম এপ্লিকেশ্যন ফৰ্মখনত যিখিনি আপোনালোকে ইনপুট কৰিলে সেইখিনি ভুল হৈছে নেকি এবাৰ পুনৰ চেক কৰি চাব দিছে কাৰণ আপুনি যেতিয়া ওকে কৰিব তাৰ পাছত দ্বিতীয়বাৰ যদি কিবা ভুল হৈছিলে আপুনি শুদ্ধ কৰিব নোৱাৰে তো এইটো কেনসেল কৰি আকৌ এবাৰ চাই লওক গোটেইখিনি তাৰ পাছতহে ফাইনেল সাবমিটত ক্লিক কৰক দেন ওকেত ক্লিক কৰক আৰু লগে লগে ইয়াতে ক'ব সেভ সাকসেসফুলি তাৰ পাছত ওকেত ক্লিক কৰিলে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন ইয়াতে আহি যাব ইয়াতে এপ্লিকেশ্যন নাম্বাৰ এপ্লিকেশ্যন নেম ফাদাৰ্স নেম মাদাৰ্স নেম ডেট অফ বাৰ্থ তো এইখিনি হোৱাৰ লগে লগে আপোনাৰ এই ডিটেইল সাবমিশনটো কমপ্লিট হৈ গৈছে তো এইখিনি যদিও সহজ আপোনালোকে এই ক্ষেত্ৰত ভুল নকৰিব কাৰণ ইয়াতে যিখিনি ইনপুট কৰিব দিছে সেইখিনি পিছত ডকুমেন্ট ভেৰিফিকেশ্যন নিমিলিলে আপোনালোকৰ অসুবিধা হ'ব পাৰে আৰু এই এছআইৰ বাবে বা অন্যান্য এক্সামৰ বাবে যদি অনলাইন মক টেষ্ট কিনিব বিচাৰে আমাৰ ৱেবছাইট আসাম অনলাইন টেষ্ট ভিজিট কৰিব তো বৰ্তমান কেইটামান অসমীয়া মক টেষ্ট লঞ্চ কৰা হৈছে মাত্ৰ 50 টকা 3 মাহৰ বাবে সাবস্ক্ৰিপশ্যন পাব 3 মাহ আপোনালোকে যিমানবাৰ ইচ্ছা এই মক টেষ্ট কেইটা এটেম্প কৰিব পাৰিব আৰু কম দিনৰ ভিতৰতে আপোনালোকে এছআই ডিএইচএছ বা কমন এক্সামৰ বাবে মক টেষ্ট ইয়াতে লাভ কৰিব ইংৰাজী আৰু অসমীয়া মাধ্যমত তো ভিডিওটো এইখিনি ধন্যবাদ